को माइकी घहा करे भय भय केला धरो असन पागला निजो माइकी कथा भाबि आছিলে তে কি কা ঘৰটো কাটা কেলা লোক মাইকি এটো কি মিল্কটো বাফেলো কোচ কই দে নেকা নেকা কৰি কেনে নাচ যায় এটো যে নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকে চাই আছে জজো অফিচিয়েল তো বলক আমি ভিডিওটো আৰম্ভ কৰো এতিয়া যেহেতু ইমান দেৰি হৈ গ'ল আৰু দেৰি নকৰো কেমেৰাটোক নমস্কাৰ এটা জনাই যেহেতু এইটো কেমেৰাৰ পৰাই আমাৰ গোটেই শ্বৰ্ট ফিল্মখন ষ্টাৰ্ট হ'ব নমস্কাৰ এটা জনাই মেলি আৰু স্ক্ৰিপ্টখনক এবাৰ প্ৰণাম কৰি মেলি আৰম্ভটো কৰি দিয়া হওক কেনে মানে ইমান মানে সৃষ্টি হৈ আছে কেমেৰা নমস্কাৰ নমস্কাৰ কি ভাবিও কি হল কোনা তুই আগত ৰখ নমস্কাৰ ৰখি ৰ ইফালে ইফালে চোৱা ওয়েট কৰা নিচিনা কৰা ঘড়ীটো একচন কি হল ইমান দেৰি যে তোমাৰ পালে পজিশন ল ৰেডি একচন হ'ব হ'ব থোৱা তোমাৰ কথা লক লক ধনী মই ধনী জানাই তুমি জানা মই ধনী মই আৰ্গাৰ ধনী পজিশন একচন তুমিতো জানাই বেয়া দেখা টাউনত ধৰ কিবা ইহঁতে শ্বপিং টপিং কৰিব গৈছে তাই শ্বপিং কৰিবলৈ আহিছিলে দেখি পালে ন কোনা মই টাউনত ভয় কৰোঁ নেকি ক'ব পাৰা মই ইমান গৰমখনত ৰখি আছো ইয়াত ৰ ক'ব পাওঁ মানে হাফেণ্ট পিন্ধি ধুনীয়াকে আহিব পাৰিলো ঠাণ্ডা লাগিলে ভিডিঅ' কৰি আছে ইউটিউবত দিব দে ঠাণ্ডা লাগি আছিলে এতিয়া কেনে সেইকাৰণে কৈছো যে মই এক্সপ্ৰেছন এই সুধু ভাই মোক কথা শুন এই সুদু মালিক খাস তো আজ্ঞা সেইকাৰণে কৈছো এই দুজনীক লগাও বনাই দিও বৰ কেলে এজনী ছোৱালী দেখি নাপালো ছোৱালী আহিব কোন আমাৰ ফালে নাই সেইফালে এই এফালে কৰা মই যিফালে আহিছো ছোৱালীটো দেখি ন আমি যোনফালে আহিছো সেইফালে লাইন এটা আছিলে ন লাইনৰ ছোৱালী ফিদা লাইন আছিলে লাইনৰ ফালে চব ছোৱালী স্কুল গ'ল ন তাকো দেখি নাপালো দুজনী পালো দুবাৰ গান গালো বস 9টামান বজাত লাইভ ওলাইছিলে আমি এটা ফালে এটা কাম কৰা আজি কিবা আজি মঙ্গলবাৰ আনে 12টা বজাত ৰিকুৱেশ্যন দিবতো আমি ধমন্তি মাৰি ৰাখি থাকিম এটা আছে এলপি স্কুল এখন এলপি স্কুলখনৰ কাম নহ'ব ন সেই নাই এইটো লম আমি সেইফালে যাম যে লাইনত সোমাই যাম তাৰপৰা প্ৰত্যেকৰ ঘৰ দৰ্জা টকৰিয়াম ই ক'বা ফিদা হ'লেই নাই বুলি ক'ব বুঢ়ী বুঢ়া যি হওক দেৰি হৈছে তোৰ বাকী একো নহয় তোৰে দেৰি হ'ব দুখীয়া ঘল ললা হ'ব দে এই নাই এই ডন্ট মাইণ্ড ঐ চুপ চুপ ৰেডি হ'ল না হ'লে ঐ চিৰিয়াছলি ক এই একচন তুমিতো জানাই মই দুখীয়া ঘল ললা আকৌ ঘল ললা কি ঘল ললা নাৰ্ভাছ হৈ গৈছে বৰ নাৰ্ভাছ ক কেলে সব ভালকে চিনাকি হলিয়ে ৰেডি একচন ডায়লগ কোনো কলি যে ডাইলগটো সি ক'ব লাগে চুপ কৰি মই লৈ আছো তুমিতো জানাই মই কি হ'লে ডাইলগ মই দুখীয়া তাই মনত আহি গ'ল তুমিতো জানাই মই দুখীয়া ল'ৰা ছাত্ৰ দি দে তাক মই দুখীয়া ল'ৰা তোমাৰ ঘৰ নম্বৰতে মই দিব নোৱাৰো বাইদেউ আপোনাৰ হাঁহি পিনে অনুভৱ কি হৈছে কওকচোন কি হাঁহি মানে এনে শ্বৰ্ট ফিল্মখন কেনেকুৱা লাগিছে সিহঁতৰ এক্টিংবোৰ গম পাই গ'লো নৰ্মেল দাদা তুমিতো জানাই মই জানাই ধন সম্পত্তি ঠিকে আছে তুমিতো জানাই মই দুখীয়া ঘৰৰ ল'ৰা মই দুখীয়া ঘলা ল'ৰা গলা ললা নাই একো নাই
এক যাব কি যাব একচন না না ৰেডি বেছি ভাল হ'ব ৰেডি তাই কেলে দিব আকৌ কেলা ৰেডি একচন ৰেডি একচন আরে হাতখন মুহৰ কৰ ধৰি হাতখন ভালকে চু লোকৰ মাইকীক বহা কৰে ভয় কেলে ধৰ অথচ বাগলা নিজৰ মাইকী কথা ভাবি আছিলে এতিয়া কি কা ঘৰটো কাটা কেলে লোকৰ মাইকী কথা ভাবিলি না তাৰ লিলি না চা না কেলা চাগে ভাল লাগিব কবা তোমাৰ ৰেডি একচন তোকে কেমেৰাটো নিছো আকৌ এনে খেলি নিকি